Hello students, welcome to our channel Ben Vista Classes. আজি এই ভিডিওত আমি কৰাম তোমালোক ক্লাস 9 or chapter 4 or 4.2 অনুশীলনীৰ 3 আৰু 4 নম্বৰ কোৱেশ্যনৰ সলিউশন। আগৰ ভিডিওত আমি কৰাইছো তোমালোকক 4.2 1 আৰু 2 আৰু 4.1 কমপ্লিট হৈছে। তোমালোক আগৰ ভিডিওবোৰ চাবা যদি তোমালোকৰ কোনো কনফিউজন আছে। তেনে বলা আজি ভিডিওলৈ আগবাঢ়ো। তো স্টুডেন্টস কোৱেশ্যন তো চোৱা কি দিছে 3 নম্বৰ তলৰ কোন কেইটা ক্ৰমিক যুগল x - 2y = 4 সমাধান হয় আৰু কোন কেইটা নহয় পৰীক্ষা কৰা। ওকে প্ৰব্লেম 2 3 নম্বৰ দেই। সো কি দিছে মই চাইছো x - 2y = 4 এটো আমাক ইকুৱেশ্যনটো সমীকৰণটো দিয়া আছে আৰু পইণ্ট বিলাক আমাক কি দিছে আমি লিখি লওঁ। ফার্স্ট তিনটা লিখো এক টু দিছে 0,2 দুই টু দিছে 2,0 তিনি টু দিছে তোমালোকৰ 4,0 আৰু দুটা আছে দুটা আমি পিছত লিখিম। মেইন এইটা আমাৰ কোঅৰ্ডিনেট কিটা যিকিটা দিয়া আছে ভ্যালু কিটা x আৰু y ভ্যালু তোমালোকে এটা কথা মনত ৰাখিবা এই ফাৰ্স্টৰ যিটো ভ্যালু এটো সদায় x ৰ হয় সেকেন্ডৰ ভ্যালুটো y ৰ হয় ঠিক আছে এটো বিলা মন দিব লগা কথা ওকে x আৰু y ভ্যালু আমাক দিয়া আছে আৰু কৈছে যে এই যিকিটা ভ্যালু এই ভ্যালু কিটাৰ ইয়াত প্ৰতিস্থাপিত আমি যেটা কৰিম সমাধানটো হবনে নে ভ্যালু কিটা ইয়াৰে ভ্যালু হয় নে ওকে সমাধানটো সত্য হবনে নাই বা কিটা ভ্যালু ইয়াৰ বাবে সত্য হয় নে নাই এৰ সুধিছে আমি এটা প্ৰশ্ন উঠিব যে আমি সত্য না অসত্য কেনেকৈ গম পাম এতিয়া ইয়াৰ তোমাৰ এইটো যিটো লিনিয়াৰ ইকুৱেশ্যন সমীকৰণটো কেটা সাইড আছে দুটা রাইট সাইড লেফট সাইড দুটা সাইড ওকে যেতিয়া আমি কোনো x আৰু y ভ্যালু এটো হ'ব পাৰে এটো হ'ব পাৰে এটো হ'ব পাৰে যেতিয়া আমি x আৰু y জায়গাত পুট কৰিম বহাম তেতিয়া কি হ'ব লাগিব লেফট সাইড আৰু রাইট সাইড দুইটা ইকুৱেল হ'ব লাগিব সমান যদি সমান হয় সাপোজ এপিনে 4 আছে এপিনেও 4 4 4 লেফট সাইড রাইট সাইড যদি পিনে যদি একে নাম্বার সেম হয় তেতিয়া কি হ'ব ইকুৱেশ্যনটো সত্য হ'ব বুজি পাইছা সত্য হ'বলৈ কি কৰিব লাগিব দুইটা সাইড সমান হ'ব লাগিব যদি সমান নহয় তেন্তে সমীকৰণটো বাবে এই ভ্যালু কিটা সত্য নহয় যদি ভ্যালু সত্য হ'ব লাগিব তেন্তে ইকুৱেশ্যনটো দুইটা সাইড সমান হ'ব লাগিব এতিয়া আমাক পাঁচটা ভ্যালু দি থৈছে তাই তিনটা মই পাতি লৈছো পৰীক্ষা কৰিব দিছে কোনকিটা সত্য কোনকিটা নহয় তেন্তে বলা ওকে সেইটো মই মুছি লৈছো এতিয়া আমি ফাৰ্স্টৰ ভ্যালুটো বহাম বেছি টাইম না লাগে চোৱা এটো ফাৰ্স্টতে কন্টা কৰি দিছো 1 নম্বৰ বুলি x - 2y = 4 x ৰ ভ্যালু ফাৰ্স্টটো x সেকেন্ডটো y দেই x ৰ ভ্যালু 0 0 - 2 y ভ্যালু কিমান 2 = 4 0 to cancel out হৈ যাব 2 * 4 -4 = 4 একে হল জানো মানে -4 আছে মানে 4 একে নহল not equal এটো নহল 2 টো চাও x - 2y = 4 2 টো চোৱা x ৰ ভ্যালু 2 দিছে 2 minus y ভ্যালু 0 দিছে 0 = 4 মানে 2 থাকিব 2 * 0 0 হৈ যাব = 4 একে হল জানো মানে 2 মানে 4 নহল কেনসেল এনেকে শুনিয়াকে সিম্পল অংক ওয়াটা কনসেপচুয়াল এটা x ৰ ভ্যালু y ভ্যালু বহাই দিয়া 4 ওকে x ৰ ভ্যালু চোৱা কিমান 4 দিছে y ৰ ভ্যালু কিমান দিছে 0 = 4 হ'ব বহুৱাটো খেলি মেলি নকৰিবা 4 মাইনাস জিএন থাকক 2 * 0 0 হৈ যাব = 4 এটো হয় বুজি পাইছা 4 টো দিছে √2, 4 * √2 5 এটা দিছে 1 আৰু 1 সো আকৌ বহাই চাম x - 2y = 4 x ৰ ভ্যালু কিমান √2 minus 2 y ভ্যালু কিমান 4 √2 = 4 √2
ইয়াত চোৱা মাইনাছ কিমান হ'ব গো ৰুটৰ সংখ্যাটো এক্সট্ৰা বাকি দুটা আমি ইনটু কৰিম 4 দুগুণ 8 ৰুটটো একেবাৰে থাকিব এতিয়া সিম্পল ভাৱে চাব গলে 8টা তোমাৰ ৰুটটো আছে মাইনাছ এটা আছে প্লাস ৰুটটো কাটা কোটা গলে কি হৈ যাব -7 √2 ইকুৱেল 4 সমান হল জানো নাই হোৱা কেনসেল এটো চাও লাষ্টটো x - 2y ইকুৱেল 4 x ৰ ভ্যালু কিমান 1 দিছে 2 y ভ্যালু 1 ইকুৱেল 4 1 - 2 2 গুণ 2 2 টকা ধাৰ টকা প্লাস মাৰিলে কাম -1 ৰব ইকুৱেল 4 একে হল জানো নাই হৈ গল গৰে পাঁচটা কৰি দিছো তোমালোকক এটা দুটা তিনটা ছয়টা পাঁচটা আৰু ৰুটৰ কনফিউজন নহবা এনেকে ধৰি লোৱা সিম্পল কে এটা পূৰণটো কলোৱে সংখ্যা দুটা পূৰণ হ'ব ৰুটটো এক্সট্ৰাকে থাকিব আৰু ইয়াত সিম্পল জটিলতা কৈ নাথাকিবা এনেকে ধৰিবা 8টা ৰুটটো মাইনাস এটা ৰুটটো 1টা আছে এটা মানে এটাই ৰুটটো প্লাস যে মাইনাসৰ এটা ধাৰ মাৰি দিলা প্লাসৰ এটা কেনসেল আউট গল মাইনাসৰ 7টা ৰৈ গল সিম্পল তো কি হ'ব গৈ আমি এটাই পালো যেটো আমাৰ কি বুলি কয় দুইটা সাইড ইকুৱেল তো লিখিবা যে এই ভ্যালুটো 3 নম্বৰ ভ্যালুটো x - 2y = 4 ৰ এটা সমাধান হয় বুজি পাইছা সমাধান হোৱা আৰু নোহোৱা কাৰণটো মই বুজাই দিলো সমাধান হ'বলৈ দুইটা সাইড লেফট সাইড এন্ড ৰাইট সাইড ইজ ইকুৱেল হ'ব লাগিব আমি কৰিম তোমালোকৰ 4 নম্বৰ 4 নম্বৰটো কি দিছে চোৱা যদি x = মই পাতি যাও if x = 2 and y = 1 সমীকৰণ 2x + 3y = k এর এটা সমাধান হ'বলৈ কি হ'ব লাগিব দুইটা সাইড x আৰু y ভ্যালুটা যেটা আমি এটো পুট কৰিম ইকুৱেচনটো কি দিছে চাই লও 2x + 3y = k এটো এটা সমীকৰণ দিছে ইয়াৰ এটা সমাধান বুলি কৈছে এই কিটা x আৰু y ভ্যালু যেটো আছে হেয়াত পুট কৰিলে আমি ইয়াৰ এটা সমাধান বুলি কৈছে এই আমি সমীকৰণৰ পাই এবিলাক উলিয়াব পাৰো x আৰু y ভ্যালু কিটা তো সমাধান বুলি কৈছে সমাধান মানে দুইটা সাইড ইকুৱেল বুলি ধৰি লৈছে সিম্পল তেন্তে k এর মান নিৰ্ণয় কৰা সিম্পল অংক বহুত এটা k এর মান উলিয়াব লাগে তেন্তে x আৰু y ভ্যালু আমাক যেহেতু দিয়া আছে আমি সেই ভ্যালুটো এই লিনিয়াৰ ইকুৱেচনত বহাই দিম আৰু k এর ভ্যালুটো ওলাই যাব চাও বলা এতিয়া চোৱা x এর ভ্যালু কিমান 2 2 * 2 + 3 y ভ্যালু কিমান 1 ইকুৱেল k 2 * 2 4 + 3 * 1 3 ইকুৱেল k কিমান 4 + 3 7 ইকুৱেল k k ইকুৱেল 7 k এর মান কিমান পালাগৈ 7 এটো সিম্পল অংক হ'ব তো এইখিনিতে ভিডিওটো আজি সমাপ্ত কৰো কিয়নো এটো অনুশীলনী মানতে এক্সাৰসাইজটো শেষ হৈছে চাৰিটা ইকুৱেচন আছিল আগৰটো ভিডিও দুটা বনাইছো ইয়াত দুটা ঠিক আছে নেক্সট আমি কৰিম 4.3 অনুশীলনী বহুত মজা আহিব বহুত আকৰ্ষণীয় আৰু মানে গ্ৰাফ আঁকিব লাগিব গ্ৰাফ আঁকাবিলাক তোমালোকক মই শিকাই দিম বাকিবিলাক তোমালোকে কৰি লবা তেন্তে আজিলৈ ভিডিওটো ইমানতে সামৰণি মাৰিছো